Hello guys, welcome to my channel Makeup Artist Nina. মই আজি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই পুনৰ এটি ভিডিও লৈ আহিছো মেকআপ ৰিলেটেড গতিকে আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলো এগৰাকী নাৰীয়ে যেতিয়া এটা সঠিক মেকআপ লয় তেখেতক আৰু অধিক সুন্দৰ কৰি তোলে গতিকে এটা সঠিক মেকআপ কৰিবলৈ আমাক কি সামগ্ৰীৰ প্ৰয়োজন হয় বা কেনে ধৰণৰ সামগ্ৰী এটা সঠিক মেকআপ কৰিব পাৰে তাৰ বিষয়ে আমি বিস্তাৰিতভাৱে এই ভিডিওটিত আজি আলোচনা কৰিম আৰু আজি আপোনালোকে এই ভিডিওটি সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছো আহকচোন পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰোঁ আমি মেকআপ কৰাৰ আগতে প্ৰথমতে আমাৰ মুখখন সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি ল'ব লাগিব তাৰ পিছতে আমি মুখখন ময়শ্চাৰাইজ কৰিব লাগিব যিকোনো ময়শ্চাৰাইজাৰ আপোনালোকে ইউজ কৰিব পাৰে ময়শ্চাৰাইজ কৰাৰ পিছত আমি মুখখনত লগাম যিকোনো ধৰণৰ প্ৰাইমাৰ এই প্ৰাইমাৰ আপোনালোকে বহুত ধৰণৰ প্ৰাইমাৰ ল'ব পাৰে বহুত ধৰণৰ ব্ৰেণ্ড আছে অনুযায়ী আপোনালোকে ল'ব পাৰে তাৰ পিছতে আমি আমাৰ মুখত যিবোৰ কলা দাগ আছে দেখা যায় যে চকুৰ তলত এই কলা দাগ থাকে সেই কলা দাগবিলাক আমি আঁতৰাবলৈ প্ৰথমতে মুখখন আমি কনচিল কৰিব লাগিব যেতিয়া আমি কলা দাগবিলাক দেখোঁ বা যোনটো এৰিয়াত আমাৰ কলা দাগ আছে সেই এৰিয়াটোত আমি এনে ধৰণৰ কনচিলাৰ ইউজ কৰিব পাৰিম ইউজ কৰাৰ পিছত আমি যিকোনো ধৰণৰ ফাউণ্ডেশ্যন ইউজ কৰিব পাৰোঁ আৰু ফাউণ্ডেশ্যন ইউজ কৰোঁতেও আপোনালোকে নিজৰ স্কিন টোন অনুযায়ীহে ফাউণ্ডেশ্যন ইউজ কৰিব আমি ফাউণ্ডেশ্যনটো লগোৱাৰ পিছত এনে ধৰণৰ বিউটি ব্লেণ্ডাৰৰ সহায়ত ফাউণ্ডেশ্যনটো ভালকৈ ব্লেণ্ড কৰি হোৱাৰ পিছত যিকোনো লুজ পাউডাৰ আপোনালোকে লগাব পাৰে লুজ পাউডাৰ লগোৱাটো খুবেই জৰুৰী নহ'লে আমাৰ মেকআপটো কেতিয়াবা ঠিক ধৰণে নবহিবও পাৰে গতিকে লুজ পাউডাৰ লগোৱাৰ পিছত আমি নেক্সট কৰিম কম্পেক্ট পাউডাৰ যিকোনো ধৰণৰ আপোনালোকে কম্পেক্ট পাউডাৰ ইউজ কৰিব পাৰে কম্পেক্ট পাউডাৰ ইউজ কৰাৰ পিছতে আমি এনে ধৰণৰ পাউডাৰ দি আকাৰ অনুযায়ী আমি আমাৰ মুখখন কণ্ট্ৰল কৰিব পাৰোঁ কেৱল মুখখনেই নহয় আমি কণ্ট্ৰলৰ সহায়ত নোজো কণ্ট্ৰল কৰিব পাৰোঁ কণ্ট্ৰল কৰাৰ পিছত আমি যিকোনো ধৰণৰ ব্লাছাৰ ইউজ কৰিব পাৰোঁ ব্লাছাৰ সাধাৰণতে এনে ধৰণৰ পিংক হয় আৰু আমি গালৰ এই দুটা অংশত সাধাৰণতে ব্লাছাৰ ইউজ কৰোঁ ব্লাছাৰ লগালে এটি ধুনীয়া লুক দেখা যায় তাৰপিছতে আমি হাইলাইট কৰিব পাৰোঁ বহু ধৰণৰ কোম্পানী হাইলাইটাৰ আপুনি ইউজ কৰিব পাৰে এনে ধৰণৰ হাইলাইটাৰ পোৱা যায় 3-4টা হাইলাইটাৰ কালাৰ একেলগতে থকা গতিকে হাইলাইটাৰ আপোনালোকে ইউজ কৰিলে এটা ইফেক্ট আহে যিটো ইফেক্ট খুবেই ধুনীয়া হয় আমি তাৰপিছতে আমাৰ আইব্ৰ'টো ডিফাইন কৰিব পাৰোঁ আইব্ৰ'টো আমি যদি সৰু হয় বা যদি কম থাকে তেতিয়া আমি আইব্ৰ'টো নিজে ড্ৰ কৰি ল'ব পাৰোঁ আইব্ৰ' এনেধৰণে ক্ৰীম বা পাউডাৰ দুটা ৰূপতে পোৱা যায় আৰু পেঞ্চিলো ইউজ কৰিব পাৰে পেঞ্চিলৰ সহায়তো আপোনালোকে আইব্ৰ'টো ড্ৰ কৰিব পাৰে আপোনালোকে সুবিধা অনুযায়ী ফাইনাৰ দি আইব্ৰ' ডিফাইন কৰিব পাৰে যিকোনো ধৰণৰ কনচিলাৰ ইউজ কৰি আমি আইবেছ তৈয়াৰ কৰিম আইবেছটো লগোৱাৰ পিছত আমি এনেধৰণৰ আইশ্বেডো পেলেটৰ সহায়ত আই মেকআপ কৰিব পাৰোঁ আই মেকআপ কৰোঁতে আমি মনত ৰাখিব লাগিব এনেধৰণৰ মেট আৰু এনেধৰণৰ চিমাৰ দুটা ধৰণৰ পাই দুই ধৰণৰ আইশ্বেডো ইউজ কৰি আমি ধুনীয়া বহুত সুন্দৰ আই মেকআপ কৰিব পাৰোঁ গতিকে আই মেকআপটো হৈ যোৱাৰ পিছত ধৰণৰ কাজল আমি ইউজ কৰিব পাৰোঁ কাজল এতিয়া বৰ্তমান বহু ধৰণৰ ইউজ কৰা হয় ব্লেক হোৱাইট গ্ৰীণ ব্লু এনেধৰণৰ নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে কাজল ইউজ কৰিব পাৰে যিকোনো ধৰণৰ আইলাইনাৰ ইউজ কৰিব পাৰে এনেধৰণৰ লিকুইড আইলাইনাৰো পোৱা যায় আৰু আজিকালি বজাৰত খুবেই সহজতে আঁকিব পৰা স্কেচ পেন আইলাইনাৰো উপলব্ধ আছে তাৰপিছত আমাৰ আই মেকআপটো কমপ্লিট হ'ব মাস্কাৰা লগাই মাস্কাৰাটো নলগোৱালৈকে আমাৰ আই মেকআপ কেতিয়াও কমপ্লিট নহয় আপোনালোকে ইচ্ছা কৰিলে আই মেকআপ হোৱাৰ পিছত এনেধৰণৰ ফলছ আইলেছ লগালেও খুবেই ধুনীয়া দেখা যায় আই মেকআপটো গতিকে আপোনালোকে লগাব পাৰে যদি ইচ্ছা কৰে লিপষ্টিক নলগালৈকে আমাৰ মেকআপটো সদায় ইনকমপ্লিট হৈ থাকে গতিকে আমি লিপষ্টিক লগাম শেষত আৰু লিপষ্টিক দুই ধৰণৰ হ'ব পাৰে এনেধৰণৰ লিপষ্টিকক কোৱা হয় লিকুইড লিপষ্টিক আৰু এইটো সাধাৰণতে মেট হয় আৰু ক্ৰীমি লিপষ্টিকো ব্যৱহাৰ কৰিব পাৰোঁ ক্ৰীমি লিপষ্টিকো আজিকালি মেটত পোৱা যায় গতিকে ক্ৰীমি লিপষ্টিকো খুবেই ধুনীয়া হয় এতিয়া আমাৰ মেকআপ প্ৰায় কমপ্লিট কিন্তু এটা লাষ্ট আমাৰ আছে প্ৰডাক্ট সেই প্ৰডাক্টটো হ'ল ফিক্সাৰ স্প্ৰে আমি যেতিয়ালৈকে ইউজ নকৰোঁ তেতিয়ালৈকে আমাৰ মেকআপ সম্পূৰ্ণ বুলি ক'ব নোৱাৰোঁ কিয়নো ফিক্সাৰ স্প্ৰে আমাক এই যিটো মেকআপ আমি কমপ্লিট কৰিলোঁ সেই মেকআপটোত বহু সময়লৈকে ষ্টে কৰি ৰখাত সহায় কৰে ফিক্সাৰ স্প্ৰে আপোনালোকে পৰাপক্ষত ভাল ব্ৰেণ্ডৰ ল'ব আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই আজি জনালোঁ কি সামগ্ৰীৰ প্ৰয়োজন হয় মই পুনৰবাৰ আপোনালোকক মনত কৰি দিছোঁ কি সামগ্ৰী আমাক প্ৰয়োজন হয় এটা মেকআপ কৰিবলৈ আমি প্ৰথমতে মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব তাৰপিছত আমি ময়শ্চাৰাইজ কৰিব লাগিব মুখখন ময়শ্চাৰাইজাৰ দি তাৰপিছত আমি লগাম প্ৰাইমাৰ লগোৱাৰ পিছত আমি কলা দাগবোৰ আঁতৰাবৰ বাবে কনচিল ইউজ কৰিম আৰু কনচিল ইউজ কৰি হ'লে
আমি ফাউণ্ডেশ্যন লগাম। ফাউণ্ডেশ্যনটো আমি ব্লেণ্ড কৰিবলৈ বিউটি ব্লেণ্ডাৰ লাগিব। বিউটি ব্লেণ্ডাৰৰ সহায়ত আমি যেতিয়া ভালদৰে ফাউণ্ডেশ্যনটো ব্লেণ্ড কৰি ল'ম, তাৰপিছতে আমি যিকোনো ধৰণৰ লুজ পাউডাৰ লগাম। লুজ পাউডাৰ লগা হোৱাৰ পিছত আমি কম্পেক্ট পাউডাৰ লগাব লাগিব। কম্পেক্ট পাউডাৰ লগোৱা হোৱাৰ পিছত আমি মুখৰ আকাৰ অনুযায়ী আমি কণ্ট্ৰল কৰিম। ন'জো তাৰ লগতে কণ্ট্ৰল হ'ব। কণ্ট্ৰল হোৱাৰ লগে লগে ন'জটো শ্বাৰ্প দেখা যাব। আৰু ন'জ কণ্ট্ৰলিঙৰ পিছত আমি ব্লাছাৰ লগাম। ব্লাছাৰৰ সহায়ত আমাৰ গালখন পিংক পিংক দেখা যায়। পিংকিছ কালাৰটো অহাৰ লগে লগে মেকআপটো খুব ধুনীয়া দেখা যায়। তাৰপিছত আমি আইব্ৰ'টো ডিফাইন কৰিম, যিকোনো আইব্ৰ' ডিফাইনাৰ দি। তাৰপিছত আইবেছটো লগাম। আইবেছটো লগোৱা হোৱাৰ পিছত আমি যিকোনো এটা আইশ্বেডো পেলেটৰ সহায়ত আই মেকআপ কৰিম ড্ৰেছ অনুযায়ী। তাৰপিছত আমি লগাম কাজল। কাজল লগোৱা হোৱাৰ পিছত আমি লগাম আইলাইনাৰ। আইলেছবোৰত মাস্কাৰা লগাম আৰু যদি ইচ্ছা কৰে আপোনালোকে ফলছ আইলেছো লগাব পাৰে। আৰু শেষত আমি লিপষ্টিক লগাম, ক্ৰীমি বা মেট। ক্ৰীমি বা মেট লিপষ্টিক লগাই কমপ্লিট কৰাৰ পিছত আমি যাতে মেকআপটো আৰু বহু সময়লৈকে ষ্টে কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি লগাম ফিক্সাৰ স্প্ৰে। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই কি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনিৰ বিষয়ে জানিলে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যদি উপকৃত হ'ব পাৰিছে বা এটা মেকআপ কৰিবলৈ কি সামগ্ৰীৰ প্ৰয়োজন হয় সেই বিষয়ে জানিব পাৰিছে, তেনেহ'লে নিশ্চয় মোক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে সেই বিষয়ে কমেণ্টত জনাব পাৰে।